মৰ্ণিং এভৰিৱান। ৰাতিপুৱা চকু মেলাৰ পৰা মুখখন ব্ৰাছ কৰালৈকে অশান্তি লাগে বা এলাহ লাগে, উঠিব মন নাযায়। কিন্তু মুখ ধোৱাৰ পাছত চিন্তা নাই, মানে নৰ্মেল হৈ যায়। খালি সেই আগৰ সময়কণহে অকণমান কষ্টকৰ। চ' ৱেলকাম বেক টু মাই চেনেল। এতিয়া সময় হৈছে 3টা আৰু মই ওলাই আহিছোঁ। মই যাম এতিয়া বঙাইগাঁও দুজন ব্যক্তিৰ লগত। কাৰ লগত যাম, কিয় যাম জনাই আছোঁ। এতিয়া মই পালোহি ৰংপুৰ লজ ৰুক্মিণী গাঁও। ৰুমটো বিচাৰিব লাগিব এতিয়া আহি পালোঁ ভাস্কৰ দাৰ ৰুমত। আজি এইপিনে আছে পাৰ্থ। এতিয়া যাব ওলাইছোঁ। ক'ত যাম ভাস্কৰ দা? আমি এতিয়া চকাপাৰা যদি বঙাইগাঁৱলৈ যাম। ভাস্কৰ দাৰ প্ৰগ্ৰেম আছে, লগত আৰু এগৰাকী ব্যক্তি আছে, এগৰাকী দেখাই আছোঁ। বলক যাওঁ। এতিয়া ওলাই আহি আমি পালোহি লখৰাত। আমি আনগৰাকী ব্যক্তি এয়া পম্পী পুৰবী। তো পম্পী, আজি প্ৰগ্ৰেমটোৰ বিষয়ে আমি গৈ আছোঁ ক'ত এতিয়া? আজি আমি বঙাইগাঁৱলৈ গৈ আছোঁ, চকাপাৰা। তাত আজি আমাৰ অনুষ্ঠান আছে, শ্ৰী শ্ৰী ভগৱতী পূজাৰ উপলক্ষে আয়োজিত এটি অনুষ্ঠান। সাংস্কৃতিক সন্ধিয়াত গীত গাবৰ বাবে গৈ আছোঁ। মই সুখী আছোঁ, প্ৰিন্স দা আজি আমাৰ এই যাত্ৰাৰ সংগী হৈছে। থেংক ইউ প্ৰিন্স দা, আজি আমাৰ লগত ওলোৱাৰ। আৰু গোটেই প্ৰগ্ৰেমখন আজি দেখাই আছোঁ আপোনালোকক। তো কণ্টিনিউ থাকক, ষ্টে টিউন। আহি আমি হোটেল হিমালয়ত খাব সোমালোঁ। ইয়াতে আমি চাহ আৰু ৰুটি তাৰকা খালোঁ, কাৰণ চবৰে ভোক লাগি আছিলে। আপোনালোকে চাগে এই গানটো নিশ্চয় শুনি আছে, ট্ৰেণ্ডত আছে। তাৰ আৰৰ মেইন ছিংগাৰগৰাকী এইগৰাকী পম্পী পুৰবী, তাৰ লগত আজি মই আহি আছোঁ প্ৰগ্ৰেমৰ কাৰণে। খুব ধুনীয়া ট্ৰেণ্ড চলি আছে গানটো। আশা কৰোঁ আপোনালোক সকলোৱে শুনিব। আহি আছে সম্পূৰ্ণ গানটো, অতি সোনকালে আহি আছে, চবেই শুনিব। ধন্যবাদ। চাহ তাহ খাই আমি সকলোৱে ইয়াতে জিৰণি লৈ আছিলোঁ। একচুৱেলি এই ছোৱালীগৰাকীৰ ঘৰ এইটো, আমাক ইয়াতে জিৰণি ল'ব দিয়া হৈছিলে।
সকলোকে নিজৰ নিজৰ জেগাত পেলাই মই পিছত ঘৰ পালোঁহি লাষ্টত আৰু প্ৰগ্ৰেমলৈ গৈ চাই বহুত ভাল লাগিল প্ৰগ্ৰেমখনো ভাল হ'ল আৰু যি কি নহওক যোৱাকালি ৰাতিপুৱাই উঠা এতিয়ালৈকে হোৱা নাই 24 ঘণ্টাই হ'ল একদম বিৰাট ভাগৰ লাগিছে মই ব্লগটো ইমানতে সামৰিছোঁ আৰু ব্লগটো চাই কেনেকুৱা পালে জনাব ভালকৈ হয়তো মই ক্লিপছবোৰ ল'ব জনা নাই বা লাহে লাহে আহিব নতুন আৰম্ভ হৈছে আৰু শেষত ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ